ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী পূব জিলা যুৱ মৰ্চাৰ উদ্যোগত আৰু চাপৰ টাউন মণ্ডলৰ সহযোগত দীপাৱলী উপলক্ষে মাটিৰ চাকি আৰু তেল বিতৰণ কাৰ্যসূচী। জিলাখনৰ দৰিদ্ৰ পৰিয়াললৈ ৫,০০০ চাকি আৰু তেল বিতৰণ কৰিলে ভাৰতীয় জনতা যুৱ মৰ্চাই। আজি চাপৰৰ কালী মন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলত গৈ চাকি আৰু তেল বিতৰণ কৰিলে জিলা যুৱ মৰ্চাৰ লগতে টাউন মণ্ডলৰ কৰ্মকৰ্তাসকলে। মৰ্চাৰ গঠন কৰিব। আজি আমাৰ কেন্দ্ৰীয় ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কমিটি আৰু ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে ভাৰতীয় যুৱ মৰ্চা উদ্যোগত আজি ধুবুৰী পূব জিলাৰ যুৱ মৰ্চাৰ উদ্যোগত চাপৰ টাউন মণ্ডলৰ অন্তৰ্গত এই কালীবাৰী মন্দিৰৰ প্ৰাংগণত আজি অহাকালি দীপাৱলীৰ উৎসৱত আমি গৰীব দুখীয়া ৰাইজে যাতে এই উৎসৱটো একেলগে পালন কৰিব পাৰে তাৰ কাৰণত ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ উদ্যোগত আমি চাকি আৰু তেল বিতৰণ কৰা হ'ল। আজি এই অনুষ্ঠানটো বিতৰণ কৰা হ'ল কাৰণ আপোনালোকে সকলোৱে জানে যে অহাকালি যি দীপাৱলী উৎসৱ হ'ব, গৰীব দুখীয়া ৰাইজে বহুতে আছে, তেখেতসকলে যে এই উৎসৱটো পালন কৰাৰ কাৰণত ইচ্ছা প্ৰকাশ আছে। তেখেতসকলত হয়তো আৰ্থিক অনুদানৰ কাৰণত তেখেতসকলে এই উৎসৱটো পালন কৰাৰ কাৰণত তেখেতে কিছু অভাৱ অভিযোগ হৈছে। সেই কাৰণত আমি যুৱ মৰ্চাই জিলা মৰ্চাৰ উদ্যোগত তেখেতসকলক সহায় কৰাৰ কাৰণত একেলগে যাতে আমি উৎসৱটো পালন কৰিব পাৰোঁ, এই উৎসৱটো পালন কৰিব পাৰোঁ তাৰ কাৰণত আজি চাকি আৰু তেল বিতৰণ কৰা হ'ল। ধন্যবাদ। যুৱ মৰ্চাৰ অসম প্ৰদেশৰ মই কাৰ্যালয় সম্পাদক গণেশ দাস মোৰ নাম। মই এই জিলাৰ প্ৰভাৰী ইনচাৰ্জ হিচাপে দায়িত্ব লৈছোঁ। কিছুদিন আগতে আমাৰ প্ৰভাৰী ওলাইছে, মই এই জিলাখন পৰিছে। গতিকে আমাৰ প্ৰতি বছৰৰ দৰে ভাৰতীয় জনতা যুৱ মৰ্চাই অসম প্ৰদেশে আমাৰ মাটি চাকি বিতৰণ কাৰ্যসূচী পালন কৰোঁ। আমি মানে ইয়াৰ এটা কাৰণ আছে, এই যিটো থলুৱা মৃৎশিল্প আছে এই শিল্পটোক উৎসাহ যোগোৱাৰ কাৰণে আমি এই দীপাৱলীতাত আমি আগদিনা মাটি চাকি বিতৰণ কাৰ্যসূচী পালন কৰোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো আমি প্ৰতিখন জিলা, আমাৰ সাংগঠনিক জিলা 39খন আছে, সেই 39খন জিলাত আমি সেই শিল্পীসকলক উৎসাহিত কৰাৰ কাৰণে আমি মাটি চাকি বিতৰণ সাধাৰণ ৰাইজক আমি বিতৰণ কৰোঁ। আমি প্ৰতিখন জিলাত 5,000কৈ টাৰ্গেট লৈছোঁ। আমাৰ 39খন জিলা আছে বৰ্তমান। এখন জিলা কেইদিনমান আগতে ঘোষণা হ'ল তামোলপুৰ, সেইখন জিলাতো এটা আনুষ্ঠানিক কাৰ্যসূচী লোৱা হৈছে। টোটেল 40খন জিলাত আমাৰ 5,000কৈ চাকি প্ৰতিখন জিলাই বিতৰণ কৰিব লাগিব। জিলাভিত্তিক 5,000 প্ৰতিখন জিলাতে বিতৰণ কৰা হ'ব।